কেতিয়াও ভাবিব পৰা নাছিল যে অসমত এনেকুৱা এটা দিন আহিব যিটো দিনত ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভাৰ 7খন আসন দখল কৰিব। কোনেও ভবা নাছিল যে অসমৰ গোটেইবিলাক মিউনিচিপালিটি ভাৰতীয় জনতা পাৰ্টীৰ হাতলৈ যাব। কোনেও ভবা নাছিল যে অসমত এখন বিজেপিৰ চৰকাৰ হ'ব আৰু হয়তো কোনেও ভাবিব পৰা নাছিল যে শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ গাঁৱে ভূঞে পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকল নিৰ্বাচিত হ'ব। আৰু কোনোবাই যদি এই গোটেই কথাবিলাকো ভাবিছিল, অন্ততঃ কোনেও এটা কথা কল্পনা কৰা নাছিল যে কাৰ্বি আংলং আৰু ডিমা হাছাওতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব। তেনেকুৱা কল্পনা কোনেও কৰিব পৰা নাছিল। কিন্তু ৰাইজ, আপোনালোকে দেখিলে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন হৈছিল মাত্ৰ 2জনক বাদ দি। আমি ইয়াত সকলোবোৰ চিট ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছিলোঁ। যোৱাকালি গুৱাহাটীত আমি পঞ্চায়তৰ অভিনন্দন সমাৰোহ পাতিছিলোঁ। অসমৰ 14,000 পঞ্চায়ত প্ৰতিনিধি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিজয়ী হৈছে। আৰু কেইদিনমান আগতে ডিমা হাছাও যোৱা পৰহি দিনা এখন ইলেকশ্যন হৈ গ'ল। 26টা পদবীৰ ভিতৰত 19টা ভাৰতীয় জনতা পাৰ্টীয়ে জিকিবলৈ সক্ষম হৈছে। আমাৰ ডিফুত হাওৰা ঘাটৰ পৰা, বোকাজানৰ পৰা, ডিফুৰ পৰা, হামৰেঙৰ পৰা মিউনিচিপালিটি ইলেকশ্যন হ'ল। 62টাৰ ভিতৰত 50টাতকৈও বেছি আমি ভাৰতীয় জনতা পাৰ্টী জিকিবলৈ সক্ষম হলো। মই নাভাবো যে এনেকুৱা স্মৰণীয় দিন, এনেকুৱা আনন্দৰ দিন বিজেপি দলত যোগদান কৰিব। যোৱাকালি মিঠাই খাই অলপ ডায়েবেটিছ টাইপ হৈয়ে গৈছিলে যে কিমান খাব। আজি আকৌ মোক ইয়াতে ডায়েবেটিছ লগাই দিলে। কিয় ডায়েবেটিছ লগাই দিলে? মাছাই ডাঙৰীয়া আমাৰ MSc তেওঁ আজি আমাৰ বিজেপিত যোগদান কৰিলে। ৰিচাৰ্ড টপি তেওঁ বিজেপিত যোগদান কৰিলে। আমাৰ ৱাৰ্ড কমিশনাৰ সাগৰ চেত্ৰী, মমিন কাকাং, মমিন খাকলাৰী, ৰুস্তম টপি, জীৱন চন্দ্ৰ পাঠক আমাৰ আগৰ MSc, কাৰ্তিক দে আমাৰ বৈঠালাংশুৰ ইণ্ডিপেণ্ডেণ্ট জিকি আহিছে, ধনীৰাম ইংলেণ্ড আগৰ EM, আমাৰ ৰাম সিং টপি আগৰ EM, আজি তেওঁলোকেও বিজেপি দলত যোগদান কৰিব। ক'ব গ'লে এইকেইদিন গুৰু খাইছো, চিৰাও খাইছো, মিঠাইও খাইছো, এটাৰ পিছত এটা ভাল খবৰ ভাৰতীয় জনতা পাৰ্টীলৈকে আহি আছে। অসমত কোনোবাই অন্ত কৰি আছে বিজেপি এইবাৰ হাৰিব নেকি, কিবা বিজেপি আহিছে, কিবা হ'ব নেকি। কিন্তু আপোনালোকে দেখিছে যে য'তে আমি সোঁফালে চালেও বিজেপিৰ বিজয় যাত্ৰা, বাওঁফালে চালেও বিজেপিৰ বিজয় যাত্ৰা, আগলৈ চালেও বিজেপিৰ বিজয় যাত্ৰা, পিছফালে চালেও বিজেপিৰ বিজয় যাত্ৰা। আজি কাৰ্বি আংলঙত আপোনালোকে আকৌ এবাৰ প্ৰমাণ কৰিব। আজি যিসকলে বিজেপিৰ কেতিয়া বেয়া হ'ব বুলি ভাবি আছে, আজিৰ মিটিঙতে মই কৈছো যে যোৱাবাৰ বিজেপিৰ 7টা লোকসভা আছিল, এইবাৰ আমি ডাবল অংক পাই যাম, 9 আমি ক্ৰছ কৰি গুচি যাম। আপোনালোকে চিন্তা কৰিব নালাগে। যোৱাবাৰ আমাৰ আগত ডিফু চিটখন নাছিল, এতিয়া ডিমা হাছাও আৰু কাৰ্বি আংলং দুইটাতে বিজেপিৰ চৰকাৰ। আৰু এইবাৰ আমি আমাৰ পুৰণা 7খন চিটৰ লগত ডিফু লোকসভা চিটটো আমি জিকিম, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধা ৰাইজ, আমি এইকেইদিন কৈ আছো আৰু এবাৰ মোদী চৰকাৰ হৈ থাকে, ভাৰত বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠিত হ'ব। আমেৰিকা, ৰুছিয়া, চাইনাৰ দৰে ৰাষ্ট্ৰৰ লগত একেলগে ফেৰ মাৰি কথা পাতিব পৰা হ'ব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাত্ৰ 5 বছৰৰ ভিতৰত যি কথা কংগ্ৰেছে চিন্তা কৰিব পৰা নাছিল, এটা কৈ তেখেতে
আমাৰ ৰাষ্ট্ৰখনৰ বাবে কৰি গৈ থাকিম। কোনে ভাবিছিল যে 5 বছৰৰ ভিতৰত 6 কোটি মানুহৰ ঘৰলৈ উজলা গেছ আহিব? কোনে ভাবিছিল 5 বছৰৰ ভিতৰত ছিকিমত এয়াৰপোৰ্ট হ'ব? কোনে ভাবিছিল 5 বছৰৰ ভিতৰত অৰুণাচলত এয়াৰপোৰ্ট হ'ব? কোনে ভাবিছিল 5 বছৰৰ ভিতৰত শিলচৰ জিৰিবাম হাইৱে হ'ব? কোনে ভাবিছিল 5 বছৰৰ ভিতৰত ত্ৰিপুৰালৈ মিটাৰ গজৰ পৰিৱৰ্তে 10 গজ হ'ব? কোনে ভাবিছিল যে এটা লাইনৰ পৰিৱৰ্তে অসমৰ ৰেল লাইন 2টালৈকে ৰূপান্তৰিত হ'ব? এই কথাবোৰ 5 বছৰ আগত কোনেও চিন্তা কৰিব পৰা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 5 বছৰৰ ভিতৰত আমি যি কথা সপোনত ভবা নাছিলো তাক আজি বাস্তৱত ৰূপায়িত কৰিব। আজি অসমত বিজেপিৰ চৰকাৰ আহিল। বিজেপিৰ চৰকাৰ অহাৰ পিছত কলেজৰ এডমিশ্যন বিনামূলীয়া হ'ল।